নমস্কাৰ, মই তন্দ্ৰালী। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহি গ'লোঁ। আজি মই আপোনালোকক বনাই দেখুৱাম গাহৰি দি মাটিমাহৰ খাৰ। গাহৰি দি মাটিমাহৰ খাৰ খাবলৈ বহুতেই টেষ্টি হয়, আপোনালোকে বহুতে খাই পাইছে। কিন্তু আজি মই কোনটো ষ্টাইলত গাহৰি দি মাটিমাহৰ খাৰ বনাওঁ আপোনালোকে চাই গৈ থাকিব আৰু মই বনাই গৈ থাকিম। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাহৰি দি মাটিমাহৰ খাৰ বনাবৰ কাৰণে মই এইখিনি সামগ্ৰী লৈছোঁ। মই আপোনাৰ 1.5 কাপ মাটিমাহ লৈছোঁ আৰু মাটিমাহখিনি মই 2 ঘণ্টা টাইম তিয়াই থৈ কেনে ভালকৈ ধুই লৈছোঁ। আৰু মই এফালে গাহৰি লৈছোঁ, এয়া মই মিঠাতেল লৈছোঁ, এয়া কলখাৰ লৈছোঁ। কলখাৰ মই এবাটি নহয় মানে আধা বাটিৰ অকণমান বেছিকৈ লৈছোঁ। আৰু মই সোৱাদ অনুসৰি নিমখ লৈছোঁ, হালধি লৈছোঁ মই এচামুচ, আৰু মই পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু মই থেতেলিয়াই লৈছোঁ আৰু আদা এটুকুৰ থেতেলিয়াই লৈছোঁ। এফালে লৈছোঁ মই পাঁচফোৰণ এচামুচ আৰু 4-5টামান মই শুকান জলকীয়া লৈছোঁ আৰু মই 2 খিলা তেজপাত লৈছোঁ। এতিয়া মই কেৰাহী এটা গেছৰ ওপৰত বহাই দিছোঁ। কেৰাহীটো গৰম হৈছে, মই ইয়াতে তেল দিম। তেল বিশেষকৈ বেছিকৈ দিব নালাগে, গাহৰিৰ পৰা বহুত তেল ওলায়। আৰু মই ইয়াতে দিম এতিয়া পাঁচফোৰণ দিম আৰু মই শুকান জলকীয়া দিম। তেজপাতখিনি দি দিলোঁ। আৰু ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম। আৰু পিঁয়াজখিনিয়ে অকণমান ৰংটো চেঞ্জ কৰিলে মই ইয়াতে গাহৰিখিনি দি দিম। আৰু মই ইয়াতে এতিয়া গাহৰিখিনি দি দিম। আৰু গাহৰিখিনি মই 10 মিনিট সময় ফ্ৰাই কৰিম, যেতিয়ালৈকে গাহৰিখিনি ৰংটো চেঞ্জ নহয়। মোৰ 10 মিনিট টাইম ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই মাটিমাহখিনি দি দিম আৰু মাটিমাহখিনি মই 10 মিনিট টাইম ফ্ৰাই কৰিম। মই নহৰুখিনি দিছোঁ ইয়াতে। নহৰুখিনি মই আগতেই দিব লাগিছিল, কিন্তু নহৰুখিনি দিবলৈ মই পাহৰি গৈছিলোঁ, এতিয়া দিলোঁ। আৰু মই এইখিনি 10 মিনিট ফ্ৰাই কৰা হৈ গ'ল। মই ইয়াতে হালধি আৰু নিমখ দি দিম। আৰু এইখিনি দি কিনে মই আৰু 5 মিনিট সময় ফ্ৰাই কৰিম। ফ্ৰাই কৰা হৈ গ'ল। মই এতিয়া এইখিনি প্ৰেছাৰ কুকাৰত দিম। এতিয়া মই প্ৰেছাৰ কুকাৰত এইখিনি দি দিম। আৰু মই ইয়াতে দি দিম কলখাৰখিনি। আৰু মই ডাঙৰ কাপেৰে 2 কাপ পানী দি দিম। আৰু মই এতিয়া 4-5টামান হুইচেল দিবলৈ দিম। মই প্ৰেছাৰ কুকাৰটো এতিয়া গেছত উঠাই দিলোঁ। আপুনি কেৰাহীটো বনাব পাৰে, কিন্তু কেৰাহীত বনালে অকণমান সময় বেছি লাগিব। আৰু এতিয়া মই এইটো
4 বা 5টামান হুইচেল দিবলৈ দিম। 4টা হুইচেল দিয়াৰ পিছত মই ঢাকনখন খুলি দিলোঁ। এতিয়া মই ইয়াতে থেতেলাই থোৱা আদাখিনি দিম। মই মিহলি কৰি লৈছোঁ গোটেইখিনি আৰু মই আদাৰ কেঁচা গোন্ধটো যোৱালৈকে মই আৰু 5 মিনিট সময় উতলিব দিম। 5 মিনিট হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিম। এয়া হ'ল মোৰ আজিৰ ৰেচিপি গাহৰি দি মাটিমাহৰ খাৰ। এতিয়া গৰমে গৰমে ভাতৰ লগত খোৱাহে কথা। আপোনালোকে এবাৰ ঘৰতে বনাই চাব পাৰে। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।